আকৌ কুৰুক্ষেত্ৰ, আকৌ শৰাইঘাট। এই যুঁজ অসমীয়াৰ যুঁজ, এই যুদ্ধ জাতিৰ যুদ্ধ। আগয়া হেংদাং লবৰ হ'ল। চৰ্দাৰ ধেমাজিবাসী ৰাইজ বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিব। নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰত্যাহাৰৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, চুতীয়া ছাত্ৰ সন্থা, শিল্পী সমাজৰ সহযোগত ধেমাজি বিক্ষোভ ৰূপায়ণ কৰা হ'ব। জাগিব জাতি, কঁপিব ধেমাজি। এই শ্লোগানেৰে অহা 4 ফেব্ৰুৱাৰী 2020 তাৰিখ মঙলবাৰে ধেমাজি কাছাৰী ময়দানত সকলো কা বিৰোধী দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, সংঘ, মহিলা সমিতি, আত্মসহায়ক গোট তথা ধেমাজিবাসী ৰাইজৰ অংশগ্ৰহণ উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ। জাগিব জাতি, কঁপিব ধেমাজি। জাগিব জাতি, কঁপিব ধেমাজি। জাগিব জাতি, কঁপিব ধেমাজি। জাগিব জাতি, কঁপিব ধেমাজি। জাগিব জাতি। কঁপিব ধেমাজি।